মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আগন্তুক 2025 বৰ্ষত যিসকল শিক্ষাৰ্থীয়ে HS ফাইনেল পৰীক্ষাত অৱতীৰ্ণ হ'ব, তোমালোকৰ বাবে আজিৰ এই ভিডিঅ'টো ভেৰি ইম্পৰ্টেণ্ট। চ' আজিৰ এই ভিডিঅ'টোত মই তোমালোকৰ আগন্তুক পৰীক্ষাৰ বাবে HS ফাইনেল পৰীক্ষাৰ পলিটিকেল ছায়েন্সৰ প্ৰত্যেকটো চেপ্টাৰৰ পৰা ভেৰি ইম্পৰ্টেণ্ট কমন কুৱেশ্যন আনচাৰ লৈ আহিছোঁ, লং এণ্ড শ্বৰ্ট। কুৱেশ্যন লৈ আহিছোঁ, এনচাৰ নহয়। এনচাৰ মই পৰৱৰ্তী ভিডিঅ'ত তোমালোকক দিম। আজি মই কুৱেশ্যনখিনি লৈ আহিছোঁ। গতিকে তোমালোকে এই কুৱেশ্যনবোৰ যদি ছল্ভ কৰিব পাৰা, মই তোমালোকক নিশ্চিত দিব পাৰোঁ, তোমালোকে নিশ্চয় কমন পাবা। মই বিভিন্ন চ'ৰ্চৰ পৰা বিভিন্ন বিশ্লেষণৰ বিভিন্ন তথ্যৰ আধাৰত এই প্ৰশ্নখিনি মই প্ৰস্তুত কৰিছোঁ। গতিকে এই প্ৰশ্নবোৰ ভেৰি ইম্পৰ্টেণ্ট। তোমালোকে ইয়াৰ পৰা লেটাৰ মাৰ্কছৰ পৰা আৰম্ভ কৰি 90% পৰ্যন্ত কমন পাব পাৰা। গতিকে তোমালোকে চিৰিয়াছ হৈ এই কুৱেশ্যনবোৰ ছল্ভ কৰা। ইয়াৰ পৰা তোমালোকৰ শ্বৰ্ট এণ্ড লং কুৱেশ্যন কমন পৰিবই। গতিকে তোমালোকে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা। তোমালোকে ইয়াত নিজে মূল্যায়ন কৰিব পাৰা তোমালোকৰ কিমান ইয়াৰ পৰা কমপ্লিট আছে। যিকেইটা কমপ্লিট হোৱা নাই তোমালোকে কমপ্লিট কৰিব যোৱা। ইয়াৰ পৰা তোমালোকৰ কমন পৰিব। তোমালোকে একদম চিৰিয়াছ হৈ থাকা, ইয়াৰ পৰা কমন আহিব। গতিকে তোমালোকে পঢ়া শুনা ভালকৈ কৰা। বাকী তোমালোকে অতিৰিক্তভাৱে যদি আৰু পঢ়িব বিচৰা আৰু পঢ়িবা, ভাল কথা। কিন্তু এইখিনি অন্ততঃ তোমালোকে কমপ্লিট কৰিহে পৰীক্ষালৈ যাবা। এইখিনি কমপ্লিট কৰি পৰীক্ষালৈ গ'লে তোমালোকক মই চিয়ৰতা দিছোঁ যে তোমালোকৰ নিশ্চয়কৈ কমন পৰিব। গতিকে তোমালোকে এইখিনি ছল্ভ কৰিবা। পৰৱৰ্তী ভিডিঅ'ত মই ইয়াৰ এনচাৰসমূহ লৈ আহিম। প্ৰথম তোমালোকে কুৱেশ্যনবোৰ তোমালোকে লিখি লোৱা, নহ'লে দাগ মাৰি ৰাখি থোৱা। চোৱা তোমালোকৰ কিমান কমপ্লিট আছে আৰু কিমান বাকী ৰৈছে। নিজে নিজক মূল্যায়ন কৰিব পাৰিবা। গতিকে আজিৰ ভিডিঅ'টো তোমালোকে শেষলৈ চাবা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা, যাতে সকলো ইয়াৰ দ্বাৰা উপকৃত হ'ব পাৰে। চ' আজিলৈ সামৰিছোঁ। ধন্যবাদ।